বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম টেক আৰপি লৈ। বন্ধুসকল মোৰ প্ৰথম ইউটিউবৰ কাৰণে আহিল এমাজনৰ পৰা এটা বস্তু। ফাৰ্ষ্ট টাইম আহিছে এমাজনৰ পৰা। এই বস্তুটো কি মই আপোনালোকক দেখুৱাম। বন্ধুসকল আহিল মোৰ এইটো এমাজনৰ পৰা, কিন্তু এমাজনৰ পৰা কি বস্তু আহিল এইটো আপোনালোকক আনবক্সিং কৰি দেখুৱাম। এইটো মই আনিছোঁ ইউটিউবৰ কাৰণে, অকল ইউটিউবৰ কাৰণে এইটো আনিছোঁ, কিন্তু মই আনবক্সিং কৰিম টেষ্টাৰেদি। মই প্ৰফেশ্যনেল আনবক্সিং নহয় কোনো, সেইকাৰণে মই বিচনাতে কৰিম টেষ্টাৰেদি। একদম ফালি দিছোঁ, চাওক মই ফালি দিলোঁ, টেষ্টাৰেদি ফালি দিছোঁ। মোৰ কোনো দাগ উতাৰ বা কি চাকু তাকু একো নাই। এইটো চাওক ভিতৰত কি আছে, এইটো আছে বিল, ইয়াৰ ৰিচিপ্টখন, এইটো থৈ দিলোঁ মই ইয়াতে। তাৰপিছত মই আচল বস্তুটো উলিয়াম, মানে এইটো হ'ল বয়া মাইক। ইয়াত এনেকুৱা বক্স দেখা পাইছে আপোনালোকে। বক্সটো মই আনবক্সিং কৰি দেখুৱাম, মানে আনবক্সিংটো কৰিলোৱেই, এতিয়া দেখুৱাম আপোনালোকক খুলি পেলাই। মই খুলিছোঁ, এইটো ভিতৰত কি আছে চাওঁ। মই খুলি আছোঁ, হয় এইটোৱে পেকেটটো দেখা পাইছে আপোনালোকে। মই খুলি আছোঁ, এইটো প্ৰথম ওলাইছে, এইটো হ'ল মেনুৱেল ইউজাৰ গাইড বুক। এইটো মেনুৱেল হয়, মেনুৱেল মতে কি আছে এইটো পঢ়ি চালে গম পোৱা যাব। এইটো বাৰু এতিয়া মই পঢ়ি নাচাওঁ, এতিয়া ৰাখি দিলোঁ। এইটো হ'ল ৱাৰেণ্টি কাৰ্ড, ইয়াত আছে, হয় এইটোৱে হ'ল হেডফোন, বয়া মাইক, মাইক্ৰফোন হয় এইটো। ইয়াৰ ভিতৰত আছে বেটাৰী আৰু হয় ইয়াত এইটো হ'ল কেৰি কভাৰ, ইয়াতে আপুনি কেৰি কৰিব পাৰিব। এইটো লেডাৰৰ কভাৰ হয়। আৰু পেকেটৰ ভিতৰত কি কি আছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আছে আপোনাৰ, হয় ইয়াত আছে, এইটো হ'ল কলাৰ ক্লিপ। এইটো আপুনি ৰেকৰ্ডিং কৰা টাইমত কলাৰত লগাব পাৰিব। এইটো হ'ল DSLR জেক, আপুনি DSLRত লগাব পাৰিব। আৰু এইটো হ'ল বেটাৰী, হয় আপোনালোকে এইটো বেটাৰীটো দেখা পাইছে, এইটো ভিতৰত লগাব লাগিব। আৰু এইটো হ'ল, মই বক্সটো ছাইড কৰি দিছোঁ, এইটো হ'ল নইজ ৰিডিউচৰ কাৰণে, এইটো আপোনালোকৰ বেকগ্ৰাউণ্ড নইজটো নাহিবৰ কাৰণে এইটো লগাব লাগিব। এইটো হ'ল নইজ ফিল্টাৰ, নইজ ফিল্টাৰ নেট হয় এইটো, হয় আপোনালোকে লগাই ল'ব এনেকৈ। লগোৱাৰ পিছত আপোনালোকে, হয় এইটো মই ইয়াৰ অন অফটো দেখুৱাই আছোঁ। অফ থাকিলে স্মাৰ্টফোনত থাকিব, আৰু ওপৰত দিলে কেমেৰাত থাকিব। মানে কেমেৰাত কি DSLR বা যি কেমেৰাত আপুনি ৰেকৰ্ডিং কৰে ওপৰত দিব লাগিব, আৰু তলত মোবাইলেদি ৰেকৰ্ডিং কৰিলে আপুনি তলত ৰাখিলেই হ'ল। আৰু এটা কথা, ইয়াত মানে অফত ৰাখিলে বেটাৰী নাযায়, আপোনালোকে ছেভৰ কাৰণে অফতে ৰাখি দিব। আৰু এইটো হ'ল, হয় ইয়াৰ কেবল লেনটো মই কৈয়ে দিলোঁ, কেবল লেনটো যথেষ্ট আছে, আপোনালোকে বহুত পাব। আৰু মই আগতে ইউজ কৰি আছিলোঁ এইটো হেডফোন, মই ওলাই দেখুৱাই আছোঁ আপোনালোকক। হয় এইটো নিজে বনাব পাৰিব আপোনালোকে। হেডফোনটো কাটি ইয়াতে স্পন দি দিলে হ'ল, মাইক্ৰফোনটো ৰাখি কিনি, মাইকটো ৰাখি কিনি আপোনালোকে এইটো, হয় মাইকটো ৰাখি কাটি দিব। এনেকৈ কাটি দি পেলাই আপুনি স্পনটো দি পেলাই আপোনালোকে এনেকৈও চলাব পাৰিব। এইটো বহুত কাম কৰে। মই ইয়াৰ আগতে এইটোৱে চলাই আছিলোঁ, এতিয়াৰ পৰা মই এই বয়া মাইকটো ইউজ কৰিম। মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা প্ৰাইচটো কিমান কি কথা চব গম পাব। আৰু এইটো হ'ল 3 পইণ্ট জেকটো ইয়াত ভৰাব লাগিব, হয় এইটো DSLR যদি পিছত লওঁ তেতিয়াহ'লে মই এইটো ইউজ কৰিম। আজিলৈ ইমানে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় অসম, জয় হিন্দ।